ক'ৰবাত ফুৰিব যাব মন লাগছে। এই পদ্মিনী তাতে যা ভাল লাগে। তাই আৰু আগৰ স্বভাৱটো গেল না নাই এবাৰ। তথাপি ঘৰ বাৰী কেনেহেন বিৰাট লেবেল দেই দেখোন। চাই আহোঁ দ। হে মাই, মই পদ্মিনী খুইদাৰ পৰা আহি আছোঁ দ। তই থাকবি আৰু দেউতাই আহিলি ভাতখিনি ৰান্ধি দিবি। দে গেলো। আজি হাতৰ পৰা খুব বস্তু পৰি আছে, কোনোবা আহে নেকি এতিয়া? পদ্মিনী, অ পদ্মিনী, ঘৰত আছা? মই ৰমলা। অহ, হাই ৰেমছ। ইমান দিনৰ মূৰত আহিলে যে, কিবা কাৰণ আছিল জানো? ৰেমছ নহয়, মই ৰমলা। তই দেখোন কিবা ইয়াতে আহি লিখিত মাৰা হলিয়ে। গুৱাহাটীৰ ভাৱ পৰছে তোৰ তাতে। আজি ভাবলো বহুত দিনৰ মূৰতে ঘৰৰ পৰা তাহাৰ আহোৱে দ, অলপ পদ্মিনী ঠাইতে ফুৰি আহোঁ। তই মাতিও থাকা না, সেইকাৰণে মই আহিলোঁ দে। আইছা যেথেন বয়ে নহলি। এইটোৱে আমাৰ দে মহলটো। তই কিজানি আমাৰ ঘৰতে চাবা আহিছা। বাপ্পা ইমান ডাঙৰ ৰুম এটায়ে। আমাৰ গোটেই এৰিয়াটো এনেহেন নহ'বয়ে। তোৰ মস্ত ধনী হৈছা দে ন, টকা পইচা আছে ইছু। তোহাৰ কি কৰে মতাটোই? বেছি একো নহয়, জাপানত যায় তেওঁ। জাপানত বিজনেছ আছে, বহুত ধৰণৰ বিভিন্ন ধৰণৰ বিজনেছ আছে একদম। আৰু আমাৰ ঘৰটোৰো মেৰামতিৰ পৰা আদিক লগিন গোটেই বস্তুবিলাক চব জাপানৰ পৰাই আহা। আমাৰ এইগিলাখান সাজু বস্তু চস্তু যে দেখছা চব জাপানৰ পৰা আহা। মই কাপোৰ যে পিন্ধি আছোঁ সেয়াও জাপানৰ পৰা আনা। গুৱাহাটীখনত দেখোন আজিকালি একোৱেই নাপয়, মানে আমাৰ টাইপত নাপয় আৰু। বাকী তোহো ভাল পাবি দেচোন। দে বাকীকেইটা ৰুমো চাবি কিবা খাবি লগতে। বলচোন আমাৰ ৰুমত যাৱা। তাইৰ মনত এনেহেন আমি যেন ভিক্ষাৰীয়ে গুৱাহাটীত আহি কেনে বিৰাট আমি এটা লেবেল দিম। আমাৰ গাঁওখনৰ সমান আৰু ভাল আছে না। দেচোন চাওঁ দ বাকীগিলান বস্তু কেনেহেন কি। ইয়াতে অলপ আমি বহোঁ, আমি কথা পাতোঁ অলপ। দেখো পদ্মিনী, বাকী তোহাৰ খা খবৰ কেনেকো শুনো দে। আৰু কি সিটো তাপটো আৰু ঘৰৰ ভিতৰে কিয় থৈ দিছা? সিটোতো কিবা খাজ আছে নাকি? কিমান বাৰ ক'বা লাগে পদ্মিনী নকবি, ইয়াতে মোৰ নাম আছে। মাই নেম ইজ পেটছ বুলি কবি, গম পাইছা? আৰু এইটো ফুলদানীটো আমাৰ জাপানৰ পৰাই আনা। আমাৰ এখেতে তাহাক বোনাছ দিছিল বোলে, সেই বোনাছৰ পইচা আৰু বহুত ৰয় না। সেইকাৰণে এইবিলাক খুচৰা খুচৰি কিছুমান বস্তু আনছে আৰু এই দৌফালে দুটা টাব ৰৈ থৈ দিছে। ইয়াৰে পৰা বোলে আমো গজে, একেলগে কলো গজে আৰু আনাৰসো গজে একজোপা গাছৰ পৰাই। জাপানত না হ'বই এনেহেন, আমাৰ এইগিলাখনতে ইয়াতে এনেহেন নাপয়তো। কি একজোপা গাছৰ পৰা 3টা ফল লাগে মই ফাৰ্ষ্ট শুনলোঁ দে, হ'লে মোকো দিবি এনেহেন। মিছা মিছি কিনি নাথকো দে। আৰু টাপকেইটাও বঢ়িয়া লাগছে বিৰাট ভাল দেখোন। কিমান দাম একোটা টাপত? গাছজোপাত কিমান দাম সেইটো কোৱাচোন আগতে। যে চিল পেটছ চিল, এই গাছ কেইজোপাত বেছি দাম নহয়, 4500 একডালত। ইণ্ডিয়ান মতে তাহাৰ ডলাৰত বেলেগ হ'ব দেচোন, তই বুজি নাপাবি এইবিলাক। এইবিলাক আৰু এনেই দিয়া বস্তু নহয় না, জাপানতহে পায়, আমাৰ ইয়াতেতো নাপায়। বহুত দাম এইবিলাক। তুহো ইয়াতে এই কলগাছ আমপুলি এইগিলাখানে ৰুবি, গম পাইছা? হয় নেকি? দে হ'ব দে, তই যি কৈছা তুমি মানবা লাগবই। তোহাৰ ঘৰত আহিছোঁ যেতেন তোহাৰ প্ৰত্যেকটো কথাই সঁচা বুলি মানবা লাগব। আৰু সেইকেইটা কাপ যে দেখছা তাতে অমলেট হোৱা, সেইকেইটা ছুইজাৰলেণ্ডৰ পৰা আনা। আমাৰ এখেতে গিফ্ট কৰিছিল বোলে। তাৰপিছত আৰু আমাৰ এইটো কৈছে গিফ্ট কৰিলি নহ'ব নহয়, আমি ইয়াতে পইচা দিহে আনিছোঁ, আমাৰ কিবা পইচা নাই নাখেন। কিমান পইচা, সেই গিফ্ট দিয়া বস্তু এইগিলাখান নালগে নহয়। হয় নেকি? দে হ'লে আমাৰ বাচ্চা এনে কাপ নাই দে, আমি বাতিতে চাহ খাওঁ। কিমান লৈছে এইকেইটাতো কিজানি 1 মাহত দাম হ'ব। হ'লে কি ছুইজাৰলেণ্ডতো জাপানত কৰিও দাম। এই 6টা কাপত 40,000 টকা। তোহো নৰা দে এইগিলাখান কিনবাক লগিন। মই লগা হ'লে তোক এটা কাপ দিম দে, অলপ পুৰণা হৈ লওক দে, তাৰ পিছত দিম। দে হ'ব দে, দিবি দে। এথেন তোৰ বাপু দুটা ক'ত? কি কৰি আছে এথেন? ক'ত পঢ়ি আছে? কি যে বাপু দুটা? বাপু ন, চন বুলি ক, চন। মাই চন গো টু স্কুল। স্কুল ইজ ভেৰি টাফ দিছ টাইম, ভেৰি স্পেচিয়েল ফৰ দেম। বুজি পাইছা? কি বা ক'লি বুজি নাপালোঁ দে মই। কি ক'লি এইগিলাখানো জাপানীছে ভাষা নাকি? তোহাৰ বাপু দুটা ক'ত সেই সুধছোঁ। আৰে তোৰ লগত এইবিলাক কথা কৈ ভাল নহ'ব দে। ঠিক আছে বাদ দে। তোৰ পিছত কফি কিনি যে খালি কেনে লাগিল? কি কথা ক'বা ভাল লাগছে দেখে। কিয় নিদলো হয়? বেলেগ দেখোন বস্তু নোখোৱাইতো ঘৰত কিবা জাপানৰ পৰা আনা বস্তু খাই পাইছা এথেন না, সেই বহুত দাম কাৰণে মোক নাখাওঁকে নাই কিনা। সেইকাৰণে তোক 1 কাপ কফিয়ে দিলোঁ দে। তই এথেন যাবাওতো লাগব, নহ'লে বাছ পাবান নাই নহয়। কেনেকেন পাবি তামোলবোৰক লগিন বাছ?
দে হ'ব দে যাওঁ দে বুদ্ধি কৰি খেতচাইতো তোৰ খবৰ লপাই আহিছিলোঁ দে মই হ'ব দে একো নহয় দে তোহাৰ ইমান দামী ঘৰত আহিব পাৰা কিজানি মোৰ কাদে নহয় ফোন আহিছে দে এটা হেল্ল' ইয়েছ স্পিকিং পেট স্পিকিং দিছ ইজ হু আৰ ইউ আচ্ছা 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 ৰং নাম্বাৰ অ'কে বাই বাই আই দে ক'ত কথা পাতি আছে ফোন নহকেন কেনেকৈ কথা পাতি আছা আৰু গালত এইটো কি দিছ ইজ নিউ ষ্টাইল ৰেমছ অ' চৰি ৰমলা এইটো মোৰ হাজবেণ্ডে জাপানৰ পৰাই আনি দিছে দে বহুত দাম এই ফোন নহয় তই যি কাম বন নকৰাকেন থাকলিও বা কাম বন কৰিলিও তই এইটো যদি কাণত অমলে লোৱা তেথেন তই যি ইচ্ছা তই হাগি মুতি হ'লিও তই বাথৰুমত থাকি হ'লিও তই যিমান কাপোৰ কানি ধুই থাকলি হ'লিও কথা পাতি থাকিব পাৰবি গম পাইছা তই নাজনা দে দে হ'ব দে নাচোঁ দে আমাৰ আৰু পিচিঅ'টোৱে মেইন পিচিঅ'ত আহি 1 টকা দি আৰু ফোন কৰোঁ বেলেগক বাকী একো নাই দে যাওঁ দে পদ্মিনী বাইদেউ পদ্মিনী বাইদেউ এইফালে আহক ইছৰাম এই মানুহজন ইয়ালৈকেও আহিল থেত তেৰি এতিয়া এই ৰমলাৰ আগত গোটেই ফান্দা ফুটাই দিব কিজানি মোৰ কি হ'ল ৰাজেশ দা আপুনি ইয়ালৈকে আহিল যে কাৰণটো কি সোনকালে কওক আপুনি যি 3 লাখ টকা ধাৰলৈ আনিছিল আজি 3 মাহ হ'ল কিয় দিব পৰা নাই সেই পইচাৰে আপোনাৰ ঘৰ বনাই ল'লে আপোনাৰ বস্তু বনাই ল'লে আৰু বেলেগক লেবেল ফুটাই ফুৰে ন আপুনি যদি জেললৈ যাবলৈ ইচ্ছা নকৰে তেতিয়াহ'লে এসপ্তাহৰ ভিতৰত মোক 3 লাখ টকা দিব আৰু লগত সুদ হৈছে 1.5 লাখ টকা এই পইচাখিনি যদি নিদিয়ে তেতিয়া পুলিচ মাতি আপোনাক কমপ্লেইন দিম মই চাই থাকক হে ভগৱান তেথেনৰ পৰা তাৰমানে তাই মোক এনেই এইগিলাখান কথা বাহানা বানে কৈ আছিল জাপান না ছুইজাৰলেণ্ড এইগিলাখানৰ পৰা বস্তু আনা ধাৰত পুত যাই আছে বেটিৰ দেখছা মুখেদি বেহন নুহুৰকা হৈছে আৰু তাইৰ কথা চা সাগৰৰ সমান কেনে চবকে ফাটে দিবা লাগব দে যে গুৱাহাটীত যাই পদ্মিনীৰ কেনে ঘটনা চলি আছে যি নহওক ভালে হৈছে দে মোৰ আগত বিৰাট লেভেল মাৰছিল নহয় এথেন মোৰ আগতে লাজত পৰলাক যেনে মাছ সেনে পানী হ'বই পদ্মিনী কি মই কি এইবিলাক শুনো দে হ'ব দে মোৰ দেৰিয়ে হ'ল বাছখন কিজানি গুচিয়ে গ'ল মই যাওঁ দে এথেন তই পইচাখিনি দিবি সোনকালে নহ'লে বেয়া কথা নাই এনেকৈ মানুহৰ পৰা আনলি চাব কিন্তু বাইদেউ আপুনি এইবোৰ একদম ভাল কৰা নাই আপোনাৰ হাজবেণ্ডৰ আগতো মোৰ কথাবোৰ ক'বলগীয়া আছে আৰু তেখেতৰ দোকানখনো একেবাৰে মই বন্ধ কৰি দিম যদি পইচাকেইটা নিদিয়ে আপুনি আজি গ'লোঁ বাৰু এসপ্তাহৰ পিছত আৰু আহিম মই হে ভগৱান মোৰ কি হ'ব এথেন মইতো তাইৰ আগতো লাজত পৰিলোঁ বহুত পইচাকেইটা কেনেকৈ দিম আমাৰ এখন তামোলপুৰত মাটিও আছিল বাগানখন বেচোৱে নাকেন এথেন কি যে হ'ব মোৰ আজি কপালে বয়া আছিল এই ধুইমেনিটোক দেখিলোঁ নহয় পুৱাই ভদ্দীপ্ৰা হ'ল এথেনক লগিন গেল বয়াটো হ'বই চালা তাই আগৰ পৰাই একো যাত্ৰা আছিল মোৰ আৰু ময়ো ইমানখিনি লেবেল দিছোঁ আৰু আজিও এখেতে এইখেনেহে আহি পাবা লাগে তাইৰ আগত কি কৰোঁ এথেন মই দে মই এথেন অলপ বাগান দিওঁ তাৰপিছত ইটো আহিলে ইটোৰ লগত কথা বতৰা পাতি কেনে কিবা এটা কৰি পইচাখিনি দিব লাগিব নহ'লেতো লাজনমান ক'তো নাথাকিব নহ'বা এই ৰাজেশ দাৰ ঘৈণীয়েকৰ লগত মই ভাল হ'ব লাগিব ভাল খাদ্য খুৱাই কেনে মোৰ ফাইলা কৰি ল'ব লাগিব তেথেনহে ভাল হ'ব কিজানি পইচাটো নিদিলেও হয় চাওঁ দেচোন ভাবি চিন্তি